হাই হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বহুত দিন 2-3 মাহমান হৈ গ'ল ভিডিঅ' বনোৱা নাই। তো ভাবিলোঁ যে ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ, কিন্তু বনোৱা বিশেষ কাৰণটো হ'ল মোৰ এফালে যাই আছিলোঁ, এফালে গাঁও এখনত গৈছিলোঁ, মানে আমাৰ নিজৰ মানুহ আছিল, মানে এফালে আলহী খাব গৈছিলোঁ। যাই এফালে পাহাৰৰ ৰাস্তা হয়, মোৰ পিছফালে দেখিছে পাহাৰ আছে, ইয়াত চাই লওক এইফালে ৰাস্তা, এইটো পাহাৰ ৰাস্তা। এইফালে যে আহি আছিলোঁ, মানে আহি থাকোঁতে অকস্মাত মোৰ বসন্তীখনৰ বেমাৰ হৈ গ'ল মানে। আৰু বসন্তীখন হৈছে মোৰ চাইকেলখন। বসন্তীখনৰ বেলেগ একো বেমাৰ নহয়, বসন্তীখনৰ বেমাৰটো হৈছে যে এই হেণ্ডেলডাল বলকাপ গৈছে নেকি, বলকাপটো নুঘূৰে চাওক, পূৰা টাইট হৈ থাকে। কেনেকৈ চলাম, পাহাৰৰ ৰাস্তাফালে দেখিছে, আৰু পাহাৰ মানে মায়ং পাহাৰ জানে, বাঘ বৰবাঘ ওলাই, মানে বহুত ভয় লাগি আছে। তো এতিয়া কি কৰোঁ, অলপ দূৰত আছে চাইকেল দোকান, অলপ যাব লাগিব, 5 কিলোমিটাৰমান যাব লাগিব, তাৰপিছত চাইকেল দোকান। তো বলক লাহে লাহে যাই থাকোঁ। তো লাহে লাহে আহি আছোঁ, বসন্তীখন লৈ আহি আছোঁ, বসন্তীখন ঠেলি আহি আছোঁ, আৰু আছে দূৰ আছে, মানে আৰু 4 কিলোমিটাৰমান হ'ব। বসন্তীখনত ঠেলি এনেকৈ আহি আছোঁ আৰু কি ক'ব, উপায় নাই, যাবতো লাগিবই। আহিছোঁ যদি ভয়ো লাগি আছে এফালে বাঘৰ কাৰণে। তো বলক আৰু আগত কি দেখা পাওঁ আপোনালোকক দেখাম। চাগে বান্দৰ দেখা পাইছোঁ, বান্দৰ এইটো দেখিছে, বান্দৰ পূৰা জুম কৰি দিছোঁ মই, বান্দৰ দেখা পাইছোঁ, বাঘ দেখা নাপালে হৈছে আৰু গাইছ। মোৰ পিছফালে কিবা এটা দৌৰা যেন পাইছোঁ গাইছ, চাওকচোন, মোৰ পিছফালে কিবা এটা দৌৰা যেন পাইছোঁ। মই চাইকেলখন ষ্টেণ্ড কৰি লওঁ বাৰু, এখন ষ্টেণ্ড কৰি দেখিছে, চাইকেলখন ষ্টেণ্ড কৰি মই অলপ চাইছোঁ, মোৰ পিছফালে কিবা এটা দেখা যেন পাইছোঁ। ৰ'বচোন, মই চাই আছোঁ কি আছে, আপোনালোকক দেখাই আছোঁ যদি দেখা পাওঁ। তো গাইছ, বস্তুটো দেখা নাপালোঁ, কিন্তু বলক ওপৰলৈকে যাওঁ, আৰু ওপৰলৈ যাব লাগিব, ভয় লাগি আছে, মানে জল্দি যাওঁ। আৰু মই ফাইনেলি আহি পালোঁ গাঁৱত, আৰু চাইকেল মেকানিক দোকান আছে 1 কিলোমিটাৰ দূৰত, আৰু ইয়াক সুধিছোঁ, মই ইয়াক লগ পালোঁ, মোৰ মামা পুতেকক। এই মায়ং পাহাৰত বাঘ আছে নাই? আছে। কচোন ভালদৰে কৈ, ক্লাছ কৰি আছে, ইয়াক সুধোঁ, মায়ং পাহাৰত বাঘ আছে নাই? আছে। ইমান ডাঙৰ তো গাইছ, এই মায়ং পাহাৰত বাঘ আছে। তো বসন্তীখন লৈ পিছে আহি আছে, ইয়াত পিছে আহি আছে বসন্তীখন লৈ, আৰু মেকানিক দোকানত যাই আছোঁ, ককাই দোকান খুলি আছে, চাইকেল দোকানী ককা। আমি ইয়াতে চাইকেল বেয়া হ'লে ইয়াতে ভাল কৰোঁ, আৰু ককা দোকান খুলি আছে। আৰু আহিটো লগ পালোঁ ৰাজু। এনেও মই কুকুৰ বহুত ভাল পাওঁ, কুকুৰ মোৰ প্ৰিয়, বহুত ভাল পাওঁ জীৱ-জন্তু। এই আহি চাগে আৰু গাইছ, এইখন ককাই মোৰ চাইকেলখন ভাল কৰি আছে, বসন্তীখন। মোৰ যোনখন বসন্তী বেয়া হৈছিল, সেইখন ককাৰ দোকানত লৈ আহিলোঁ। 5 কিলোমিটাৰমান দূৰত মই ইমান কষ্ট কৰি আহি ককাৰ দোকান পাইছোঁ, আৰু ককাই বসন্তীখন চাই আছে, মানে কি হৈছে ভালদৰে চাই আছে। ককাই ভাল কৰিব আৰু ককাই বসন্তীখন। আৰু মোৰ বসন্তীখনৰ বলকাপ গৈছে, মোৰ বসন্তীখনৰ এই হেণ্ডেলৰ তলত যোনটো বলকাপ থাকে, বলকাপটো গৈছে কাৰণে হেণ্ডেল বিৰাট টাইট, চলাব নোৱাৰি মানে। গাইছ, আপোনালোকক বস্তু এটা দেখাম, এটা কি চৰাই, এইটো শালিকি চৰাই এটা। ই তাৰমানে কৰিছে, ই মাতিলে শালিকি চৰাইটো আহে। তো আপোনালোকক শালিকি চৰাই দেখাই দিম। আৰু এইটো হৈছে শালিকি চৰাই, চাওক কি মৰমত শালিকি চৰাইটো কৰি আছে। উৰিব পাৰে শালিকি চৰাইটো, উৰিও যাব পাৰে, কিন্তু ইয়াৰ মৰমত চৰাইটো পূৰা বুজি পাইছে। সেইটো চাওক, বুজি গ'ল। তো গাইছ, এইখনে হৈছে বসন্তীখন। মই পাহাৰৰ মাজৰ পৰা 5-6 কিলোমিটাৰ দূৰত আহি ককাৰ দোকানত ভাল কৰিলোঁ, আৰু ভাল কৰিলোঁ এইফালে এতিয়া আকৌ আহিলোঁ, এতিয়া ঘৰত যাম। তো আজিলৈকে ভিডিঅ'টো ইয়াতে সমাপ্ত।